Hey everyone, welcome back to my channel. Judy vlog আমি বৰ্তমান আহি আছো গড়গাঁৱৰ অৱস্থিত কাৰেংঘৰ বুলি মোৰ ভিডিঅ' আপোনালোকক মোৰ ভিডিঅ' শ্বেয়াৰ কৰি থাকিম এই বৰদুৱাৰখনেদি কাৰেংঘৰ ভিতৰলৈ সোমাই আহে এইখনে হৈছে ডাঙৰ দুৱাৰ কাৰেংঘৰ ভিতৰলৈ সোমাই আহা গেট Tell me guys we still have time I can't say I can't love you But do you feel the same, don't you? I think of you every moment I think of you every moment I can't say I can't love you But do you feel the same, don't you? I think of you every moment There's nobody else এতিয়া আহি পাই গলোহি কাৰেংঘৰ Hey everyone, welcome back my channel. মই আজি আহিছো আহোম ৰজাৰ ৰাজধানী গড়গাঁৱলৈ এই গড়গাঁৱতে আছে কাৰেংঘৰ অসমৰ শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ দূৰত গড়গাঁৱত অৱস্থিত এই কাৰেংঘৰ আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এই কাৰেংঘৰটো 1540 চনত স্বৰ্গদেউ চুকলুংমুঙে বনাইছিল আৰু বেয়াকৈ ক্ষতি হোৱাৰ বাবে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ 1752 চনত এই কাৰেংঘৰটো আকৌ ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰে এয়া মই ওপৰৰ পৰা দেখুৱাই আছো কাৰেঙৰ ওপৰৰ পৰা বহুত ধুনীয়া লাগে কাৰেঙৰ ওপৰৰ পৰা দেখিবলৈ আৰু বহুত ধুনীয়াকৈ ৰাখিছে কাৰেংঘৰটো আশা কৰোঁ এই মোৰ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে নিশ্চয় ভাল পাব Ayos. Hello, hi. Welcome to our vlog.
Thank you. আমি এতিয়া কাৰেংঘৰৰ পৰা ওলাইছোঁহে